নমস্কাৰ বন্ধু বান্ধৱীসকল আমি এতিয়া আছোঁ অৰ্কিড পাৰ্কৰ গেটৰ ওচৰত আৰু এয়া মোৰ ননদ হয় আমি দুটা ফেমিলি গৈছোঁ আৰু এতিয়া এওঁলোকে টিকট লৈ আছে তেনেহ'লে বলক এতিয়া আমি অৰ্কিড পাৰ্কৰ ভিতৰখন অলপ চাওঁ আমি এতিয়া অৰ্কিড পাৰ্কলৈ সোমাই আহিছোঁ এইবিলাক ইয়াৰ পৰা ষ্টাৰ্ট আৰু ভিতৰত বহুত ধুনীয়া মানে একদম ব্যৱহাৰ কৰে পাৰ্পল আৰু হোৱাইট যে আছে ফুলি আছে এৰিয়া অকণমানি ফুলে ইমানকৈ থাকে সেইটো আছে কেটলিয়া অৰ্কিডৰ আমাৰ ইয়াতে দুধৰণৰ লগা আছে যিমানখিনি গছৰ ডালত দি আছে সেইবোৰ কৈছে পৰাশ্ৰয় বুলি কয় মাটিত যিটো ভূমিবাসী গছৰ লগত থকাৰ কাৰণে আমি ভাবোঁ কি পৰজীৱী কিন্তু ক'ব গ'লে আচলতে পৰজীৱী নহয় পৰ আশ্ৰয় সেইকাৰণে এপিফাইট বুলি কয় সিহঁতৰ থাকিবৰ কাৰণে জেগাটো লাগে যিমানটো খাদ্য লাগে সিহঁতৰ নিজৰ ওপৰতে লয় সূৰ্য পোহৰ পানী বতাহ লয় জাষ্ট ছাপৰ্টৰ কাৰণে লাগে চ' সেই কপৌ যদি আমি টাবত লগাব বিচাৰে এইটো জাইগোপেডিলাম ব্ৰেকিচিয়া মানে কি সিহঁতৰ কমন নামটো কিবা মানুহ এটা বা কিবা এটা আছে যেন চকু আছে তেনেকুৱা লাগি থাকে না এটা চকু থকাৰ নিচিনা তাৰ নজ আৰু কাণ আছে লেডি স্লিপাৰ বৰ মাখি কলচি যে পাওঁ যে ন আগতে এইজোপা কি হয় পাইছিলে দিন হ'ল ফুলা দাঢ়ি নিচিনা হয় মানে যেতিয়া ফ্ৰেছ হোৱা টাইমতে ব্লেক বেট ফ্লেভাৰ সেইটো অসমৰো আছে আৰু এইটো কি হয় এইটো ফুলিছে ফুলিব লৈছে মানে কি মোবাইল অৰ্কিডটো ডাইৰেক্ট চেল কৰা এলাউড নাই সেইটো আপোনালোক পাব নাৰ্চাৰীৰ পৰা কিন্তু তাত অকল হাইব্ৰিড অৰ্কিড আৰু চিজনেল ফুল এইটো কি হয় সেইটো এটা কপৌ হয় বাইদেউ সেইটো মাটিত থোৱা কপৌ এইটো মাটিত থোৱা অসমীয়াত আপোনাৰ বোৱাৰী কপৌ কয় বোৱাৰী কপৌ এইটো এইবোৰ নটছবোৰ দেখিছে এনেকে ষ্টিকডাল ওলাই ইয়াত 700ৰো অধিক অৰ্কিড ফুল আছে আৰু গোটেইবিলাক বেলেগ বেলেগ ধৰণৰ হয় আৰু কিছুমান মাটিত ফুলে কিছুমান গছৰ ডালত আৰু কিছুমান টাবতো ৰোৱা হয় আৰু এই গোটেইখিনিৰ বিষয়ে আমাক বাইদেউজনীয়ে ধুনীয়াকৈ কৈ দিছে কিন্তু মই গোটেই ভিডিঅ'টোতো আপোনালোকক দেখুৱাটো সম্ভৱ নহয় সেইকাৰণে মই থুলমূলকৈ অলপ দেখুৱাই দিছোঁ আপোনালোকে কিন্তু ইয়ালৈ আহি এবাৰ চাবলৈ নাপাহৰিব এবাৰ চাব বহুত ধুনীয়া আছে মানে চব জেগাত নাই যে কিছুমানতহে আছে ইয়াত আহিছোঁ ইয়াত আৰু এখন গাৰ্ডেন আছে ইয়াত বেছিভাগ মেডিচিন আৰু ফুল আছে আমি এতিয়া ক'লে চাই লওঁ এইখন বাহুবলী থাল বুলি কয় নেকি পুৰা কাজিয়া কৰিছে আমি এতিয়া খাবলৈ ওলাইছোঁ আমি এতিয়া সেই থালিখন খাম যিখন সদায় দেখি থাকোঁ আজি ভাগ্যত মিলিছে এখন বাহুবলী মই নাম দিছোঁ বাহুবলী থাল এতিয়া বহুত থাকে 24 নে কিমান থাকে ন 24 নে তাতকৈ বেছি থাকে নেকি এতিয়া থালখন আহিলে আকৌ দেখুৱাম বাৰু খাবা ইয়াৰ পৰা খাবা এইখনতে এই থালিখন আহি গ'ল প্লেটত দিলেও হ'ব ন কি আছে এতিয়া দেখুৱাম প্লেট দিলে মানে এনেকুৱা ডাঙৰ কাহিয়ে পাব ইয়াত 19টা আছে ন মাংসটো 20টা এই মম পৰি লৈ গোটেইখন ৰ'বা
যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ' আহিলে তাৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব গতিকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম আজিলৈ আহোঁ